গৈ থাকোঁতে আপোনালোকক লগ পাই আছোঁ আৰু ভিডিঅ'টো চাব সকলোৱে। তো মই ফেঞ্চি বজাৰত কি কৰিব যাম সেইটো গম পাব। আৰু এতিয়া বেজেৰা হৈ মান্দাকাটাৰে সোমালোঁ। ইয়াতে ৰখিলোঁ হোটেল এখনত ৰখি ল'লোঁ বেজেৰাতে। বহুত ভোক লাগিছে। খালি চাহ একাপ খাই আহিছিলোঁ, বহুত ভোক লাগিছে। ভাবিলোঁ পেট পূজাটো কৰি লওঁ, তাৰপিছত লাহে লাহে গৈ থাকিম। এয়া খানা আহিলোঁ। পৰঠা কেনে কৰে নাচেগে। খাই বৈ পূৰা ওলাই আহিলোঁ আৰু এতিয়া মান্দাকাটা হৈ কিনে জাহাজেৰে যাবলৈ ওলাইছিলোঁ, কিন্তু জাহাজ বোলে বন্ধ। সেইকাৰণে আমি ৰেপিঅ'লৈ যাব লাগিব আৰু উপায় নাই। এইয়া মান্দাকাটা পাই গ'লোঁ। মান্দাকাটা হৈ কিনে আমি নৰ্থ গুৱাহাটী হৈ যাব লাগিব। जानदा है दिल ये तो जान दिया तू, तेरे बिना मैं ना रहूं मेरे बिना तू। किथे चलिए तू, किथे चलिए तू, किथे चलिए। काटू कैसे राता हो सावरे। এইখনে হৈছে মান্দাকাটাৰ চাহ বাগিচা। গাইজ আমি ৰেপিঅ'ত যাম, সেইকাৰণে এইটো ৰাস্তাৰে আহি আছোঁ। অলপ গ'লে পাই যাম আৰু। চ' গাইজ ফাইনেলি পাই গ'লোঁ আৰু এতিয়া আমি গাড়ী পাৰ্কিং কৰি থৈ যাব লাগিব ইয়াতে। ফিউ ঐ, তই একো এটা নকওঁ দেখোন, কচোন কিবা। হে দোস্ত। আৰু গাইজ ইয়াতে অলপ দেৰি ৱেইট কৰিব লাগিব। আৰু এতিয়া ৰেপিঅ'ৰ কাৰণে টিকেটটো কাটিব গৈছে। গাইজ আজিয়ে মই ইয়াতে প্ৰথম উঠিছোঁ, নাজানো বহুত ভয় লাগি আছে কিবা। আমি আহি এতিয়া আধা পাই গ'লোঁ আৰু এতিয়া যাই আছোঁ একদম লাহে লাহে। এইটো হৈছে উমানন্দ মন্দিৰ। তাৰে ওপৰেদি আহিছোঁ আৰু বহুত ভয় লাগিছে, তথাপিও মই ভিডিঅ'টো কৰি আছোঁ কিবাকে। এয়া চাওক, ধুনীয়াকৈ ব্ৰহ্মপুত্ৰখন দেখা পোৱা যায় ইয়াৰ পৰা। ৰেপিঅ'ৰ পৰা নামি আমি এতিয়া আহিছোঁ লিফ্টত। চ' গাইজ তাৰ পৰা তাতে উঠিলোঁ, ফাৰ্ষ্ট টাইম উঠিছোঁ আজি, বহুত ভয়কৈ। তো তাৰ পৰা নামি কিনে লিফ্টত উঠিব লগা হৈছে। লিফ্টৰ পৰা এতিয়া গৈ আছোঁ ফেঞ্চি পাইছোঁহে, এতিয়া ৰোডত খোজকাঢ়ি গৈ আছোঁ। আৰু এতিয়া আমি চিটি বাছত উঠিলোঁ, কাৰণ আমি য'ত উঠিছোঁ তাৰ পৰা বহুত খোজকাঢ়িব লাগিব, খোজকাঢ়িব নোৱাৰোঁ। আমি এতিয়া বাছত গৈ আছোঁ। কিমান দূৰ? চ' গাইজ এতিয়া আমি সোমাম মছজিদ গলিত। ওৱানৰ পৰা এইটোক লাগে 108 108। এই মাৰ্কেটটোত আপোনাৰ দোকানখনৰ নাম কি আছিলে? গাইজ আমি এতিয়া ইয়াতে বজাৰ কৰি আছোঁ। ইয়াতে হ'ল, ইয়াতে অলপ চলপ কিবা লৈ ল'লোঁ আৰু এতিয়া যাম ওপৰত। এতিয়া কিবা খাব লৈছোঁ ৰেষ্টুৰেণ্টত। বহুত ভোক লাগিছে,
ইয়াতে আৰু কিবা কিবি ল'ব আছে, সেইখিনি খোৱাৰ পিছত লৈ ল'ম। এইটোক চা মন মাৰি আছে পূৰা দুখী আত্মা। খাবৰ কাৰণে এতিয়া ভেনিলা জুচ অৰ্ডাৰ দিছোঁ আৰু আহি গ'ল এতিয়া। জুচ খোৱা হৈ গ'ল, এতিয়া আমি ম'ম' খাম। পূৰা ভৰাই দিছোঁ। ম'ম' খোৱা হৈ গ'ল আৰু এতিয়া ফ্ৰাইড ৰাইচ অৰ্ডাৰ দিছোঁ আৰু নাখাওঁ দিয়া একো, ইমান খাব নোৱাৰোঁ বাপৰে। এইটোতো হাঁহিয়ে থাকে, একো ক'ব নোৱাৰে। এতিয়া আমি গাড়ী আহি গ'ল, পূৰা ভাগৰ লাগি গৈছে। এতিয়া আকৌ ৰোপৱেত যাবৰ কাৰণে ইয়াতে চেক আউট কৰি ল'লোঁ আৰু ইয়াতে বহি আছোঁ এতিয়া। তো মালবিলাক দোকানৰ মালবিলাক দাঙি দাঙি একদম ভাগৰ লাগি গৈছে। এইবিলাক অহাৰ দৰে এতিয়া লিফ্টত গৈ ৰোপৱেত যাব লাগিব, তেনেকৈ মাতা কাটা হ'ল। চাই থাকক ভিডিঅ'টো। চ' গাইজ, এতিয়া ফেঞ্চিৰ পৰা আহিলোঁ, দোকানৰ মাল অলৰেডি গোটেইখিনি আনিলোঁ আৰু এতিয়া আমি ৰেপিঅ'ত আহি কিনে এতিয়া গাড়ী পাৰ্কিঙত আছোঁ, ঘৰত যাম এতিয়া। আজি কেনে লাগিল? বেয়া লাগছে মোৰ, কাৰণ গোটেই দিনটো ই মোৰ লগত লাগি লাগি আহি আছে। তো গাইজ, বেছি বেয়াও লগা নাই, ভালো লগা নাই। তো এতিয়া আমি ঘৰত যাম। তো অলপ ভাগৰ লাগিছে এই টোপলাবিলাক দাঙি দাঙি। তো এতিয়া অলপ জিৰণি লৈছোঁ, ৰেষ্ট। এইটো হৈছে পূৰা ব্ৰহ্মপুত্ৰৰ ভিউ, মজা লাগিছে। হাই গাইজ, কালি আমি ভিডিঅ'টো শেষ কৰিব নোৱাৰিলোঁ। আমাৰ মানে কি অহাত দেৰি হৈ গ'ল, বহুত বস্তু আছিলে, চ' সেইকাৰণে শেষ কৰিব নোৱাৰিলোঁ। চ' আজি আমি ভিডিঅ'টো শেষ কৰি আছোঁ। এতিয়া আমি আছোঁ আহাৰ ৰেষ্টুৰেণ্ট কিবা খাবলৈ আহিছোঁ। চ' আৰু সকলোকে গুড ইভিনিং। আৰু এইটো কিবা কৈ আছে, শুনি লোৱাচোন কি কৈ আছে। আৰু এতিয়া মই দোকান অফ কৰি আহিলোঁ, এওঁ ডিউটিৰ পৰা আহিলে, ভাবিলোঁ কিবা খাই যাওঁ। খাবৰ কাৰণে অৰ্ডাৰ দিছোঁ ফ্ৰাইড ৰাইচ এটা আৰু বাৰ্গাৰ দুটা পেকিং। এওঁ এটা ঘৰত লৈ যাব, মই এটা ঘৰত লৈ যাম। আৰু ষ্ট্ৰবেৰী শ্বেক স্পেচিয়েলি মোৰ কাৰণে, এওঁক খাব নিদিওঁ মই। আৰু ফাইনেলি আহি গ'ল মোৰ ষ্ট্ৰবেৰী শ্বেক আৰু ফ্ৰাইড ৰাইচ। চ' গাইজ, ভিডিঅ'টো ভাল লাগিছে যদি লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব, বহুত বেছি শ্বেয়াৰ কৰিব আৰু লগতে ঘণ্টি বটনটো দবাই দিব। তো বাই বাই আজিৰ কাৰণে।